নমস্কাৰ। আপুনি বাৰু জানেনে বজাৰত পোৱা বিভিন্ন ধৰণৰ গুটকা প্ৰডাক্ট যেনে বিমল, কমলা পচন, শিখৰ, তিৰংগা ইত্যাদি ইত্যাদি এইবিলাকত 40 বিধ এনেকুৱা কেমিকেল থাকে যিবিলাক কেমিকেলে মানুহৰ শৰীৰত কেঞ্চাৰ ৰোগ কৰিব পাৰে আৰামছে। সেইবিলাক কেমিকেলক কোৱা হয় কাৰ্চিনোজেনিক কেমিকেল। 40 বিধ, জাষ্ট ইমাজিন কৰক কিমান ভয়ানক সেই বস্তুবিলাক। সেয়েহে মই অনুৰোধ কৰিম এই ভিডিঅ'টো যিসকলে চাই আছে আপোনালোকে যদি এই গুটকা প্ৰডাক্ট খায় তেন্তে বন্ধ কৰক। অকল কেঞ্চাৰে নহয়, বিভিন্ন ধৰণৰ আপোনাৰ লক্ষণ যেনে ভোক কমি যোৱা, টোপনি গোলমাল হোৱা, কনচেনট্ৰেশ্যন লেভেল কম হোৱা আৰু লগতে কেঞ্চাৰৰ লগতে হাৰ্ট এটেক, ষ্ট্ৰ'ক, কিডনী ফেইলাৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ চান্স থাকে। আপুনি যদি গুটখা খায় আজিয়ে বন্ধ কৰক। আৰু যদি আপোনাৰ কোনোবা ফ্ৰেণ্ডে গুটখা খায় তেন্তে আপুনি এই মেছেজটো তেখেতক দি দিয়ক।